কেছ ষ্টাডিৰ প্ৰথম পেজটো অৰ্থাৎ 511.1 কেছ ষ্টাডি অফ চাইল্ড। এই পেজটোত প্ৰথম 4টা অপশ্যনত আপোনাৰ এড্ৰেছ আৰু এই অপশ্যনটোত আপুনি যিজন শিক্ষাৰ্থীৰ বিষয়ে লিখিব বিচাৰিছে অৰ্থাৎ যিজন শিক্ষাৰ্থীৰ কেছ ষ্টাডি কৰিব বিচাৰিছে তেওঁৰ বিষয়ে লিখিব লাগিব, অৰ্থাৎ তেওঁৰ নাম, তেওঁৰ মাক বাপেকৰ নাম, মাক বাপেকৰ কোৱালিফিকেশ্যন এইবিলাক লিখিব লাগিব। আমি আজি এই ভিডিঅ'টোত কেছ ষ্টাডিৰ বি অপশ্যনটোৰ বিষয়েহে আলোচনা কৰিম। কেছ ষ্টাডিৰ বি অপশ্যনটোৰ প্ৰথম প্ৰশ্ন হৈছে ৰেকৰ্ডিং অফ দ্য প্ৰব্লেম এণ্ড সলিউশ্যন। 1. অবজেক্টিভছ অফ দ্য কেছ ষ্টাডি। প্ৰকৃত দক্ষতা, জ্ঞান, বুজাবুজি, বিচাৰধাৰা আৰু নিয়মিতভাৱে স্কুললৈ যাব নোৱাৰাৰ সমস্যা সমাধানৰ লগতে ছাত্ৰ ছাত্ৰীসমূহ কি কাৰণত পঢ়া লিখাত দুৰ্বল আৰু অধ্যয়ন কৰি তেওঁলোকক কেনেদৰে পঢ়া শুনাত আগবঢ়াই নিব পাৰি আৰু ইয়াৰ সমস্যা সমাধান কৰাই হ'ল কেছ ষ্টাডিৰ প্ৰধান উদ্দেশ্য। পইণ্ট 2টো হৈছে নেচাৰ অফ দ্য প্ৰব্লেম। স্কলাষ্টিক, স্কলাষ্টিক, ৰেগুলাৰিটি, পাংচুৱেলিটি, এক্সেট্ৰা, এটেণ্ডেঞ্চ, ইমোশ্যন, ৰিয়েকশ্যন, প্লেয়িং, স্পিকিং, ৰাইটিং, লিচনিং, এক্সেট্ৰা। এই পইণ্টটোত আমি লিখিম এমাহত প্ৰায় 5ৰ পৰা 8 দিন স্কুলত অনুপস্থিতি, দেউতাকৰ কামত যোগদান, সৎসংগৰ অভাৱ, কিছুমান শব্দৰ অশুদ্ধ উচ্চাৰণ, বাক্য শুদ্ধকৈ লিখা আৰু কোৱাৰ অসুবিধা। 3 পইণ্টটো হৈছে প্ৰবেবল ৰিজনছ ফৰ দ্য প্ৰব্লেমছ অফ দ্য চিল্ড। ল'ৰাজনক অধ্যয়ন কৰি জনা গ'ল যে ল'ৰাজন শাৰীৰিকভাৱে দুৰ্বল আৰু বেছিভাগ সময় অন্য সংগৰ লগত ঘূৰি ফুৰে। লগতে ল'ৰাজনে কিছুমান ঘৰুৱা কাম কৰি ভাল পায়, সেয়ে ল'ৰাজনে নিয়মীয়াভাৱে বিদ্যালয়ত অনুপস্থিত নহয়। ইয়াৰ উপৰি অভ্যাসৰ অভাৱৰ কাৰণে আৰু বাক্য জ্ঞান কম থকাৰ কাৰণে ল'ৰাজনৰ শব্দৰ অশুদ্ধ উচ্চাৰণ আৰু বাক্য শুদ্ধকৈ লিখা আৰু কোৱাত ল'ৰাজনে অসুবিধা পায়। 4 পইণ্টটো হৈছে হোৱাট আৰ দ্য ষ্ট্ৰেংথছ উইথ দ্য চাইল্ড। ল'ৰাজন পঢ়া শুনাত বৰ ভাল নহ'লেও তাৰ চৰিত্ৰৰ বিষয়টো বৰ লক্ষণীয়। ল'ৰাজনে শ্ৰেণীত আন ছাত্ৰ ছাত্ৰীৰ লগত মিলাপ্ৰীতিৰে থাকে, লগতে শিক্ষকে কোৱা প্ৰতিটো কথাই মনোযোগেৰে শুনে। 5 পইণ্টটো হৈছে ডিটেইলছ অফ দ্য ইণ্টাৰভেনশ্যন কেৰিড আউট উইথ দ্য চাইল্ড। যিহেতু শিশুৰ মাক দেউতাকেই হ'ল উপযুক্ত পথ প্ৰদৰ্শক, গতিকে এজন শিক্ষক হিচাপে মই ল'ৰাজনৰ মাক দেউতাকক লগ কৰি তাৰ উপযুক্ত স্বাস্থ্যৰ ব্যৱস্থা লোৱা আৰু সদায় স্কুললৈ পঠিওৱাৰ বাবে পৰামৰ্শ দিম। ইয়াৰ উপৰি ল'ৰাজনে যাতে সদায় 3-4 ঘণ্টাকৈ পঢ়ে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ পৰামৰ্শ দিম। 6 পইণ্ট ইফেক্ট অফ দ্য ইণ্টাৰভেনশ্যন। ল'ৰাজনৰ সমস্যাসমূহ সমাধানৰ বাবে দিয়া পৰামৰ্শসমূহ কাৰ্যকৰী কৰাত ল'ৰাজনৰ সমস্যাসমূহ লাহে লাহে কমি গ'ল। ল'ৰাজনৰ স্বাস্থ্যৰ উন্নতি হ'ল, স্কুল কমকৈ ক্ষতি কৰা হ'ল, আগতকৈ বেছি সময় অধ্যয়ন কৰা হ'ল আৰু লগতে শব্দ শুদ্ধকৈ উচ্চাৰণ আৰু লিখিব পৰা হ'ল। অৰ্থাৎ আমাৰ কেছ ষ্টাডিৰ প্ৰথম কুৱেশ্যনৰ পেজটো আমাৰ কি হ'ল, কমপ্লিট হ'ল। এইখিনিতে ভিডিঅ'টো সামৰিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। পিছলৈ মই কেছ ষ্টাডিৰ ছেকেণ্ড পেজটোৰ প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।